উৎসৱ দিৱস সমগ্ৰ ভাৰতবৰ্ষতে আজি খেতিয়ক ৰাইজৰ সহযোগত ভাৰত চৰকাৰে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত কৃষি বিভাগে এই কাৰ্যসূচী আয়োজন কৰিছে আৰু এই কাৰ্যসূচী ভাৰতৰ অন্যান্য স্থানৰ লগতে লাহোৱালতো ইয়াক আয়োজন কৰা হৈছে আৰু এই গোটেই আয়োজনৰ দায়িত্ব বহন কৰিছে আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ ডিব্ৰুগড় আৰু এই অনুষ্ঠানত আজি স্থানীয় ৰাইজৰ উপস্থিতিৰ লগতে আমাৰ মঞ্চত উপস্থিত আছে লাহোৱাল বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক বিনোদ হাজৰিকা ডাঙৰীয়া, খোৱাং বিধানসভা সমষ্টি ডাঙৰীয়া, এই বিধানসভাৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমান অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়া, MPLৰ মাননীয় অধ্যক্ষ বিপুল ডেকা ডাঙৰীয়া, সোণোৱাল কছাৰী সাহিত্য পৰিষদৰ মুৰব্বী প্ৰফেসৰ সোণোৱাল ডাঙৰীয়া, ডিব্ৰুগড় পৌৰ নিগমৰ মাননীয় ডেপুটি মেয়ৰ উজ্জ্বল ফুকন ডাঙৰীয়া, ডিব্ৰুগড় জিলাৰ আয়ুক্ত গৌতম কুঁৱৰী ডাঙৰীয়া, ডিব্ৰুগড় ডেভেলপমেণ্ট অথৰিটিৰ অধ্যক্ষ অসীম হাজৰিকা ডাঙৰীয়া, ডিব্ৰুগড় জিলা পৰিষদৰ অধ্যক্ষা পুষ্পাঞ্জলি সোণোৱাল ডাঙৰীয়া, আৰু কৃষি বিজ্ঞান কেন্দ্ৰ ডিব্ৰুগড়ৰ মুৰব্বী ডক্টৰ দেৱজিৎ বৰঠাকুৰ ডাঙৰীয়াৰ লগতে তেখেতৰ অতিথিসকল আৰু উপস্থিত ৰাইজ আৰু সাংবাদিক বন্ধুসকল, জয় জয়তে উপস্থিত আপোনালোক সকলোৰে প্ৰতি মই মোৰ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আপোনালোক সকলোৱে জানে যে যোৱা 11 বছৰে ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত এইখন ৰাষ্ট্ৰই বিশ্বৰ ৰূপত এটা সুকীয়া সৰ্বাংগীন উন্নয়নৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই জনগণক আস্থা আৰু বিশ্বাস ইমান আকৰ্ষিত নাছিল, বুজি উঠাও নাছিল। মানুহে ভাবিছিল যে এই নীতিটো হয়তো এটা পূৰ্বৰ কংগ্ৰেছৰ দৰে ঘোষণা কৰা কেৱল ৰাজনৈতিক শ্লোগান, কিন্তু যোৱা 11 বছৰে জনসাধাৰণে দেখিলে এইটো কোনো সস্তীয়া ৰাজনৈতিক শ্লোগান নহয়। এই সাৰ্বজনীন নীতিৰ অন্তৰত আছে ভাৰতবৰ্ষৰ জনগণৰ প্ৰতি শ্ৰদ্ধা, ভক্তি আৰু মনপ্ৰেম আৰু দায়বদ্ধতাৰে দায়িত্ব সহকাৰে এইখন ৰাষ্ট্ৰৰ জনগণক শক্তিশালী কৰাৰ মূল লক্ষ্য। সেইবাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শিশুসকলৰ বাবে, মহিলাসকলৰ বাবে, যুৱকসকলৰ বাবে আৰু দৰিদ্ৰ জনগণৰ বাবে বিভিন্ন জনগণৰ বাবে যিবিলাক নীতি হাতত ল'লে আৰু এই নীতিৰ যোগেদি থিৰাং কৰা হ'ল যে আমি এইখন ৰাষ্ট্ৰক যদি বিশ্বৰ বুকুত সৰ্বাধিককৈ শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব লগা হয়, তেতিয়াহ'লে ভাৰতবৰ্ষে এটা পৰিয়ালো দুৰ্বল হৈ থাকিব নালাগিব, এটা পৰিয়ালেও ঘৰ নোহোৱাকৈ থাকিব নালাগিব, এটা পৰিয়ালেও অন্নমুঠি নোহোৱাকৈ জীৱন নিৰ্বাহ কৰিব নালাগিব, এটা পৰিয়ালেও চিকিৎসা ব্যৱস্থা নথকাকৈ জীৱন যাপন কৰিব নালাগিব। অৰ্থাৎ মানুহৰ জীৱনৰ পৰা অনিশ্চয়তা আঁতৰ কৰি নিশ্চয়তা প্ৰদান কৰিবৰ কাৰণে যিমানবিলাক আঁচনি হাতত লোৱা হ'ল, এই আঁচনিবিলাকে আজি সকলো ধাৰণ কৰিলে। বিভিন্ন আঁচনিৰ মাজত এয়া হৈছে
PM Kisan, Prime Minister Kisan Yojana, যাৰ যোগেদি ভাৰতবৰ্ষৰ খেতিয়ক ৰাইজক প্ৰতি বছৰে 3টা কিস্তিত 6,000 টকাকৈ আৰ্থিক সহযোগিতা আগবঢ়াৰ সিদ্ধান্তৰ ফলত আজি এই আঁচনিৰ যোগেদি 3 লাখ প্ৰায় 70,000 কোটি টকা 3 লাখ 70,000 কোটি টকা কোটি 70 লাখ খেতিয়কক দিয়া হ'ব সৰ্বমুঠ 20,500 কোটি টকা এইটো 20 নম্বৰ কিস্তি অৰ্থাৎ কোনোদিনেই ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰা আজি ৭৪ বছৰ হ'ল ইমান দীৰ্ঘদিনীয়া স্বাধীনতা কালৰ এই ইতিহাসত কংগ্ৰেছে 55 বছৰ কাল ৰাজত্ব কৰিলে 55 বছৰ কাল ৰাজত্ব কৰাৰ পাছতো খেতিয়ক ৰাইজৰ জীৱনলৈ পৰিৱৰ্তন আনিব নোৱাৰিলে দৰিদ্ৰ জনগণক তেখেতসকলে সন্মান সহকাৰে জীয়াই থকাৰ এটি শক্তিশালী বাতাবৰণ সৃষ্টি কৰিব নোৱাৰিলে কিন্তু আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি প্ৰতিটো পৰিয়ালৰ জীৱনলৈ যিটো আমূল পৰিৱৰ্তন আনিলে তেখেতে প্ৰাইম মিনিষ্টাৰ আৱাস যোজনাৰ যোগেদি ঘৰ দিলে বিজুলী দিলে ৰন্ধন গেছ দিলে আৰু পকী ৰাস্তাৰ যোগেদি যোগাযোগ ব্যৱস্থা সবল কৰাৰ শক্তিশালী যাৰ ফলত আমি কংগ্ৰেছৰ দিনত পৃথিৱীৰ চতুৰ্থ সৰ্ববৃহৎ অৰ্থনীতি ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিলে এই স্বীকৃতি অন্তৰত আপোনালোকৰ অৱদান আছে এই লাহোৱালৰ এই অঞ্চলৰ ৰমাই অঞ্চলৰ ৰাইজৰ অৱদান আছে কাৰণ আপোনালোকে চৰকাৰৰ বিভিন্ন সামগ্ৰী ক্ৰয় কৰি পেলাই আপোনালোকে কৰ দিছে আৰু ফলত এই কৰৰ পৰাই চৰকাৰে বিভিন্ন আঁচনি লৈ আজি ভাৰতবৰ্ষক শক্তিশালী যাত্ৰাত আগুৱাই নিয়াৰ ক্ষেত্ৰত এটা শক্তিশালী ভূমিকা পালন কৰিবলৈ সক্ষম হৈছে সেইকাৰণে প্ৰতিজন নাগৰিকৰ যদি শক্তি বৃদ্ধি হয় উপাৰ্জন বৃদ্ধি হয় প্ৰতিজন খেতিয়কৰ যদি উপাৰ্জন বৃদ্ধি হয় সেই উপাৰ্জনৰ যোগেদি দেশৰ আৰ্থিক অৱস্থা শক্তিশালী কৰাত উল্লেখযোগ্য অৱদান আগবঢ়ায় আমি হয়তো কেতিয়াবা উপলব্ধি নকৰোঁ তেখেতে ইমান শক্তিশালী হৈছে কোনে আগবঢ়াইছে কেৱল আমি ইণ্ডাষ্ট্ৰীবিলাকলৈ চাই থাকোঁ সৰু ডাঙৰ ইণ্ডাষ্ট্ৰীবিলাকৰ বিভিন্ন ধৰণৰ সামগ্ৰী তেখেতলোকে প্ৰস্তুত কৰে সেইবিলাক বিক্ৰী কৰি তাৰ পৰা যি কৰ সংগ্ৰহ কৰে আমি ভাবোঁ তাৰ মাজতে সীমাবদ্ধ নহয় খেতিয়ক ৰাইজৰ শ্ৰমিক ৰাইজৰ ইয়াত উল্লেখযোগ্য অৱদান সেইকাৰণে ভাৰতবৰ্ষই আজি তাৰ ইমান আত্মবিশ্বাসেৰে নিজৰ ভৱিষ্যত শক্তিশালী কৰাৰ বাবে ইতিমধ্যে সংকল্প গ্ৰহণ কৰিছে আৰু তাৰ ফলস্বৰূপে আজি আমি চতুৰ্থ সৰ্ববৃহৎ অৰ্থনীতি ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিলোঁ আমাৰ সন্মুখত কেৱল আছে আমেৰিকা চাইনা আৰু জাপান আৰু আমি 2028 ভিতৰতে পৃথিৱীৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিবলৈ সক্ষম হ'ম আমি জাপানকো চেৰাই যাম আমাৰ সন্মুখত থাকিব দুখন ৰাষ্ট্ৰ আমেৰিকা আৰু চাইনা সেই দুখন ৰাষ্ট্ৰকো আমি আগন্তুক 25 বছৰৰ ভিতৰত আমি পিছলৈ ৰাখি আমাৰ স্থান আগলৈ নিয়াৰ বাবে ইতিমধ্যে মোদী ডাঙৰীয়াৰ বলিষ্ঠ নীতিটোত আমি সংকল্প গ্ৰহণ কৰিছোঁ সেইকাৰণে আজি খেতিয়ক কাৰণ খেতিয়ক বুলি কোৱাৰ লগে লগে তাৰ আশা ৰাখিছোঁ যে আগন্তুক দিনত আপোনালোকে সকলোৱে এই PM কিষাণ যিটো আঁচনি এই আঁচনিৰ যোগেদি আগন্তুক দিনত যাতে খেতিয়কৰ উপাৰ্জন এগুণৰ পৰা দুগুণৰ পৰা তিনিগুণ হয় তাৰ বাবে নিশ্চিতভাৱে ব্যৱস্থা আপোনালোকে ল'ব লাগিব কাৰণ এই পইচা ব্যৱহাৰ কৰিলে নিশ্চিতভাৱে এজন খেতিয়কৰ পূৰ্বৰ উপাৰ্জনতকৈ তেখেতৰ উপাৰ্জন বৃদ্ধি হ'ব আৰু গোটেই ভাৰতবৰ্ষৰ এটা উল্লেখযোগ্য বিষয় আপোনালোকে প্ৰায় ক'ব লাগিব এই কথাটো কাৰণ কেৱল আমি আপোনালোকে নিৰ্বাচিত কৰা প্ৰতিনিধি ক'লেই নহ'ব আপোনালোকে উপলব্ধি কৰিব লাগিব কংগ্ৰেছৰ দিনত এটা শ্লোগান আছিল ইয়াত বহুত জ্যেষ্ঠ নাগৰিক আছে আপোনালোকে জানে গৰীবী হটাও ইন্দিৰা গান্ধীয়ে কৈছিলে গৰীবী হটাও ৰাজীৱ গান্ধীয়ে কৈছিলে গৰীবী হটাও মনমোহন সিঙে গৰীবী হটাও বিভিন্ন জন কংগ্ৰেছৰ নৰেন্দ্ৰ মোদী জিন্দাবাদ এইখিনি কথাকে কৈ
আজি আপোনালোকে খোৱাৰ ভাগতে আহি আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া সম্বোধন কৰিব লগা ৰাষ্ট্ৰপতি সম্বোধন কৰিব লগা খেতিয়কৰ স্বাৰ্থত যি কাৰ্যসূচী আজি সমগ্ৰ ভাৰতবৰ্ষতে অনুষ্ঠিত হৈছে আৰু বেনাৰসৰ পৰা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দেশৰ খেতিয়ক ৰাইজক সম্বোধন কৰিব। গতিকে এই কাৰ্যসূচীত আপোনালোকে বহু আন্তৰিকতাৰে অংশগ্ৰহণ কৰাৰ বাবে মই এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী ব্যক্তি শীৰ্ষৰ হৈ মোৰ গভীৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু মোৰ সকলো ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। भारत माता की, भारत माता की, भारत माता की। देश को दिशा दे रही है। बहुत बहुत धन्यवाद।